আজি মই আপোনালোকক এনেকুৱা দুটা কথা ক'বলৈ লৈছোঁ যাক ইতিহাসকাৰসকলেও চাগে কেতিয়াও দেখা নাই বা শুনা নাই। আজিৰ ভিডিঅ'টোত আপুনি 700 বছৰ পুৰণি এনেকুৱা কিছু তথ্যৰ সম্ভেদ পাব যি শুনি আপুনি স্তম্ভিত হৈ পৰিব। মাৰ্চ 2011 চীনত পথত কাম কৰা কিছু বনুৱাই পথ খান্দোতে মিং ডাইনেষ্টিৰ অতি সযতনে থোৱা এটা মামি পাইছিল। যেতিয়া বনুৱাসকলে বৈজ্ঞানিকৰ সৈতে মিলি এই টাবুটটো খুলিছিল, তাত থকা সকলো লোক স্তম্ভিত হৈ পৰিছিল, কিয়নো এই মামিটোক ইমান সযতনে ৰখা হৈছিল যে এই মানুহজন অলপ আগতে ঢুকুৱা যেন লাগিছিল। মামিটো এগৰাকী মহিলাৰ আছিল আৰু এই মহিলাটোক বহুতো চিল্ক আৰু কটনৰ কাপোৰেৰে মেৰিয়াই পুতি থোৱা হৈছিল। এই মামিটো দেখিয়ে অনুমান লগাব পাৰি যে এইগৰাকী মহিলা মিং ডাইনেষ্টিৰ বহু উচ্চপদস্থ ব্যক্তি আছিল। মিং ডাইনেষ্টি চীনত 1368 চনৰ পৰা 1644 চনলৈ ৰাজত্ব কৰিছিল। যেতিয়া বৈজ্ঞানিকসকলে এই মহিলাটোৰ দেহটো ইমান ভাল অৱস্থাত দেখিলে, তেতিয়া তেওঁলোকে বুজিলে মহিলাগৰাকীৰ দেহত এবিধ বিশেষ জুলীয়া পদাৰ্থ ছটিয়াই পুতি থোৱা হৈছিল, যাৰ কাৰণে মহিলাগৰাকীৰ দেহটোৰ অৱস্থা বহুত ভাল আছিল। ভাবি চাওক, 700 বছৰ পাৰ হৈ গ'ল, কিন্তু মহিলাগৰাকীৰ আইব্ৰ' এতিয়াও আগৰ দৰে আছিল। এই মহিলাগৰাকীৰ টাবুটটোত বহুত পৰিমাণে মাটিয়া ৰঙৰ কিছু লিকুইড পোৱা গৈছিল, আৰু নিশ্চয় এই লিকুইডখিনিয়েই মহিলাৰ দেহটো ভালে ৰখাত সহায় কৰিছিল। মহিলাগৰাকীৰ জোতাযোৰো ইমান ভাল অৱস্থাত আছিল যে আপুনি এতিয়াই খুলি আনি পিন্ধিব পাৰিব। এই মামিটোৰ ওপৰত বহু পৰীক্ষা নিৰীক্ষা কৰিও বৈজ্ঞানিকসকলে এই মহিলাগৰাকীৰ পৰিচয় জানিবলৈ সক্ষম নহ'ল। 700 বছৰ পুৰণি এই দ্বিতীয় সন্ধানটো চাইনাৰেই। আপুনি জানি আচৰিত হ'ব যে প্ৰায় 700 বছৰ আগতো মানুহে বেংক নোট ব্যৱহাৰ কৰিছিল, কাৰণ আজিলৈ আমি এয়াই শুনি আহিছোঁ যে আগৰ দিনত মানুহে পইচাৰ কাৰণে কেৱল মুদ্ৰাৰহে ব্যৱহাৰ কৰিছিল। কিন্তু এয়া সঁচা নহয়, কাৰণ চাইনাত চং ডাইনেষ্টিৰ লোকসকলৰ এখন পুৰণি বেংক নোট উদ্ধাৰ হৈছে, আৰু এই বেংক নোটখন 14 শতাব্দীৰ এটা কাঠৰ বুদ্ধাৰ মূৰ্তিৰ ভিতৰত ভৰাই থোৱা অৱস্থাত পোৱা গৈছে। এই মূৰ্তিটো অষ্ট্ৰেলিয়াত আছে। এইখনকে আজি পৃথিৱীৰ সকলোতকৈ প্ৰথম বেংক নোট বুলি গণ্য কৰা হয়। হয়তো কোনোবাই জানি শুনিয়েই এই মূৰ্তিটোত নোটখন লুকাই থৈছিল, যাতে আহিবলগীয়া প্ৰজন্মই এই নোটখনৰ কথা আৰু ভালকৈ গম পাব পাৰে। এই নোটখনত গুৱান উ এম্পায়াৰৰ 3টা আচল মোহৰ মাৰা আছে। ইয়াৰ উপৰি নোটখনৰ ওপৰত এটা বাৰ্তা লিখি থোৱা আছিল, য'ত লিখা আছিল যে এই নোটখন সেই সময়ৰ ডিপাৰ্টমেণ্ট অফ ফাইনেন্সৰ দ্বাৰা অথৰাইজ কৰা হৈছে, আৰু এই নোটখনো আন মুদ্ৰাসমূহৰ দৰেই ভেলিড বুলি মানা হ'ব। এই নোটখনৰ মতে ইয়াৰ ভেলু 1 গুৱান আছিল। সেই সময়ত ইয়াতকৈ ডাঙৰ নোট গোটেই দেশত ক'তো নাছিল। এই নোটখন অলপতে নিলাম কৰা হয়, আৰু নিলামত এই নোটখন $35,000 বিক্ৰী হয়, যি ভাৰতীয় টকা হিচাপত 28 লাখৰ পৰা 29 লাখৰ ভিতৰত হ'ব।